পাই গৈছোঁ আৰু গোটেইখন স্ন'ফলে হৈ আছে। স্ন'ফলত মানে কেমেৰা দি ফুটেজ লোৱা নহ'ল, কাৰণ ৰখিবলৈ জেগা নাই আৰু মোৰ হাতত ছাতিও নাই, অকলে ইমানবিলাক বস্তু ধৰাটো সম্ভৱো নহয়। সেইকাৰণে মই ৱাটাৰপ্ৰুফ একশ্যন কেমেৰাটো উলিয়াই ল'লোঁ আৰু অলপমান শ্বুট কৰা ষ্টাৰ্ট দিলোঁ। বেছি শ্বট লোৱা নহ'ল যদিও আল্টিমেট মানে যিমানখিনি পাৰোঁ সেইখিনিয়ে ট্ৰাই কৰিছোঁ, কিন্তু সেয়াই আৰু ইয়াতে মানে ৱেডাৰটো 11মান বজাৰ পিছত আধা ঘণ্টা মূৰে মূৰে চেঞ্জ হয়। ৰখিছোঁ, অলপ ভোকো লাগিছে, দুপৰীয়া হৈছে আৰু ইয়াতে জুইটো দৌৰি আছে ন, অকণমান ভাল লাগি গৈছে। ফটো এজনী শুনিছে চাগে আৰু অকণমান টাইম ৰখি লৈছোঁ, ঠাণ্ডাও লাগিছে ন, আৰু 3 কিলোমিটাৰ 4 কিলোমিটাৰ আছেগৈ। মেগী অকণ খাই লওঁ, তাৰপিছত আকৌ যাম। কাহ হৈ গৈছেগৈ। ফাইনেলি বেছ কেম্প পাইছোঁহি আৰু ইয়াৰ পৰা 1.5 কিলোমিটাৰমান হয়। ফাইনেলি পাই গৈছোঁহি আৰু গোটেইখন স্ন'ফলে হৈ আছে। লাষ্ট 6 কিলোমিটাৰ মানে ডিষ্টেঞ্চ থকাৰ পৰা মই কমপ্লিট স্ন'ফলতে খোজকাঢ়ি আছোঁ আৰু হাত চাত জঠৰ হৈ গৈছে। জঠৰ হোৱা সত্ত্বেও মই মানে খোজকাঢ়িয়ে আছোঁ আৰু কেছ নাই, মানুহেও কাঢ়ি আছে, ময়ো কাঢ়ি আছোঁ বাবাৰ নাম লৈ। জীৱনত এটা সপোন আছিলে স্ন'ফল চোৱা, এনেই মই সেইকাৰণে পাহাৰ চাহাৰ পৰ্বতবিলাকত গৈ থাকোঁ, টাৱাং, কিন্তু মানে বৰফটো দেখোঁগৈ আল্টিমেটলি, স্ন'ফলটো নাপাওঁ। কিন্তু আজি মই বাবাই মানে কি কৰিলে, এতিয়া স্ন'ফল হৈ আছে আৰু স্ন'ফলত খোজকাঢ়ি আছোঁ। বঢ়িয়া লাগিছে। মই ভাবাই নাছিলোঁ যে ট্ৰেক কৰি থাকোঁতে স্ন'ফল পাম বুলি। বাবা আশীৰ্বাদ আৰু বেছি দূৰ নাই। ফাৰ্ষ্ট টাইম বৰফ পৰিছে, দাঁড়িয়ে চাৰিয়ে এইবিলাক বৰফ আৰু পানী হৈ গৈছে। আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল কি, পাই গ'লেহি সন্মুখত বাবাৰ মন্দিৰ আছে। ওচৰৰ পৰা ঝালাক এইকেইটা ষ্টেপ একচুৱেলি সপোনৰ নিচিনা লাগি আছে। মই বহুতবাৰ কল্পনা কৰিছোঁ, এয়া বহুত দিনৰ এটা সপোন আৰু সপোনৰ পিছে পিছে আজি মই অহা নাই, বাবাই আনিছে, কিন্তু লৈ আহিছে বহুত আৰু বহুত ভাল ফিলিংছত আনিছে। কাৰণ স্ন'ফলৰ প্ৰতি এটা মোৰ দুৰ্বলতা আছিলে, স্ন'ফল, আৰু জীৱনত আজি প্ৰথমবাৰৰ কাৰণে মই সেইটো পাইছোঁ।
আৰু এইটো ভীমশিলা, যিটো শিল 2013ত আহিছিলে বানপানীৰ সময়ত, আৰু আহি পেলাই এনেকুৱাকৈ ৰখি গৈছিল যে বানপানীটো পানীখিনি দুভাগত ভাগ কৰি মন্দিৰটো বচাই দিছিলে। কেদাৰনাথ মন্দিৰ পাই গ'লোহি আৰু বৰফ পৰি আছে, সেইটোও চাগে দেখা পাইছে আপোনালোকে। স্ন'ফলৰ মাজত আজি মই কেদাৰনাথ, জীৱনত প্ৰথমবাৰ কেদাৰনাথ আহিছোঁ আৰু প্ৰথমবাৰতে বাবাই আজি মোক কি মিলাই দিছে, বাবাই মোক মিলাই দিছে আজি স্ন'ফল। ভাল লাগিছে। বাবা হয় শিৱ বাবা, মহাদেৱে চব কৰিব পাৰে আৰু তেওঁ যে ভাবিলে মই আজি আহিব, তেখেতৰ ওচৰতে আহিবৰ কাৰণে যোগ্য আৰু তাতে ইমান ধুনীয়া পৰিৱেশন লৈ আহিছে। বহুত ভাল লাগিছে, মানে বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। এতিয়া লাহেকৈ আমি আকৌ মই নামি যাম, সেৱা কৰি পেলাই নামি যাম। দেখা যাব আৰু তাৰপিছত। এতিয়া 5টা বাজিছে সন্ধিয়া। এতিয়া আমি আকৌ উভতি যাম চোনপুৰা গ'লে। মই আৰু মুখত আমি বুলি আহিছে আৰু ভাত বহুত কমিছে, চেঞ্চতে নাই, কিন্তু ভিডিঅ'কেইটা কৰি দেখাইছোঁ নজাৰাটো। জয় শ্ৰী কেদাৰ।